এয়া ভেলাঘৰ পালোহি চাওক এয়া আমাৰ ভেলাঘৰ চাওক বিশাল ডাঙৰ পুখুৰী এটা তাৰ পাৰতে পতা আছে এইফালে ৰেলিং দিয়া আছে খুব সুন্দৰ পৰিৱেশ এয়া ভেলাঘৰ চাওক একেবাৰে ওচৰৰ পৰা খুব ধুনীয়াকৈ জেউৰা নঙলা সকলো দিয়া আছে যাতে গৰুৱে প্ৰৱেশ কৰিব নোৱাৰে নহ'লে গৰুৱে অৱস্থা বেয়া কৰি দিয়ে আৰু এবাৰ ভেলাঘৰটো অন্যবাৰতকৈ অলপ পৃথক ধৰণে বনোৱা আছে অলপ ডাঙৰ আহল বহল সকলোবোৰ যাতে থাকিব পাৰে কেনেকুৱা হৈছে নাজানো কমেণ্ট ছেকশ্যনত জনাব সকলোৱে কেনেকুৱা আছে ভেলাঘৰটো আৰু এই আমাৰ দাদাই মাংস কটাত খুবেই ব্যস্ত গাহৰি আজি গাহৰিৰ লগত খানাটো হ'ব মানে বৰ বেছি অনা নাই বাৰু তথাপি গোটেই ৰাইজে খাব পৰাকৈ গাহৰি অনা হৈছে আৰু এইফালে আমাৰ খুৰী মামী ভণ্টি সকলোৱে পাচলি কটাত ব্যস্ত হৈ আছে এয়া সাজৰ কল গাহৰি পোৰা আজি ইয়াত মানে ধামাকা এটা হ'ব মানে আপোনাৰ পোৰা গাহৰি আৰু সাজৰ জুতিৰ মজাই বেলেগ এবাৰ ভেলাঘৰত পোৰা গাহৰি আৰু ৰহি সাজ খোৱা হ'ব মানে খুৰীহঁতে লৈ আহিছে এই আমাৰ তনুস্কাই পুৰা ব্যস্ত এয়া এইখিনি কি মাংস কুকুৰা মাংস হাঁহ মাংস এয়া গাহৰি পুৰা আৰু এইফালে ৰহি এইফালে আছে তিল পিঠা তেল পিঠা আৰু মালপুৰা আছে এইখিনি ভালকৈ তুলিবি
পিয়ৰ ৰহি একেবাৰে এই যে হাজৰ ৰহি কলহত আছে সেই বটলৰ পৰা যে অনা বাকিছো মুৰ্গী 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 খৰিয়াটো কি হ'ল বা Gotta focus on yourself, on your faith, on your dreams, on your mind, on your health, yeah. You gotta work, never tell, keep your head down, find what you love and excel, yeah. Push and pull and repel any hate, go create what you want, feel compelled, yeah. And once you finally get a taste of the race, you'll never look back once you felt that. খানা বনি আছে নমস্কাৰ বন্ধুসকল সকলোকে ভোগালী বিহুৰ অলেখ শুভেচ্ছা যাচিছোঁ আৰু মই এতিয়া ক'ত আছোঁ দেখিছে এটা ধুনীয়া পৰিৱেশ পাছফালে চাওক কি ধুনীয়া দৃশ্য আৰু এতিয়া আছোঁ ভেলাঘৰ একেবাৰে সমীপত পাছফালে দেখা পাইছে ভেলাঘৰ খুব সুন্দৰকৈ এবাৰ সজাই তুলিবলৈ চেষ্টা কৰিছোঁ যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ আপোনালোকে কি দেখা পাইছে নাজানো কিন্তু আমি সুন্দৰভাৱে সজাই তুলিবলৈ চেষ্টা কৰিছোঁ আৰু তাকে দেখুৱাৰ চেষ্টা কৰিলোঁ আৰু এয়া হ'ল ৰাতিৰ দৃশ্য কালাৰিং লাইট লগাইছোঁ এবাৰ মানে অলপ ৰঙীন কৰি তুলিছোঁ আৰু ভেলাঘৰটো সদায় একেধৰণে কিমান বনাম আৰু সেইবাবে ভাবিলোঁ এবাৰ অলপ ৰঙীন কৰি দিওঁ গতিকে কালাৰিং লাইট লগাই আছে আপোনাৰ পাছফালে আছে কপৌ ফুলত চব লাইটিং অলপ লগাই দিয়া আছে খুব ধুনীয়া লাগিছে এবাৰ কেইজনমান যুৱক লাগি সুন্দৰকৈ সজাই তুলিছোঁ গোটেই ভেলাঘৰৰ পৰিৱেশটো চব সকলো এফালে নচাত ব্যস্ত এইবোৰ নাচি আছে আমাৰ দাদাই কেনেকুৱা লাগিছে আজি ভাল লাগিছে মজা বৰ্ণাপ নমস্কাৰ কেনেকুৱা লাগিছে আজি খানা বনি আছে ভাত বনিছে এইফালে দালি মজা পানী খাৰে
কেনেকুৱা অনুভৱ আছে আজি একদম বৰ ভাল লাগিছে কিন্তু ভাল লাগিছে ভাল লাগে বহুত ভাল লাগিছে আমাৰ মাঘৰ বিয়া মাঘৰ বিহু মাঘৰ বিয়া বহুত আচ্ছা লাগ বহুত আচ্ছা লাগে বহুত আচ্ছা লাগে থেংক ইউ আজিকালি এয়া নবীন কাই অলপ ব্যস্ত আজিকালি মকৰা ঘৰত থাকে সেই মকৰা বুলি এটা আছিলে যে ডিষ্টাৰ্ব নিদিওঁ এইটো আমাৰ লাঠু যদি তই শুদ্ধ উত্তৰ কৰ নাই তেতিয়া সি চু হ'ব যদি তই ভুল উত্তৰ কৰ তই হবি তই হবি খুব সুন্দৰ ভেলাঘৰ একদম ধুনীয়াকৈ সজা আছে সেইটো আমাৰ পোৱালি নামটো কৈ দিয়া নামটো জ্যোতিমন চেতিয়া বৰ ধুনীয়া নাম দেই এয়া ৰাজশ্ৰী মই ভণ্টি হৈ দেই ভণ্টি পিয়াজি ফুল এইটো চেপেটা খানাটো আহি গ'ল এইটো গাহৰি এই ৰচুনে পুৰা ডবল খাইছে চব এই চেহেৰাটো চাই লওক তাৰ আৰু ভাত কিমান খায় পৰিশ্ৰম কৰা ল'ৰাখিনি চাই আছো কোনে কোনে কি কি পালি নাই পোৱা আমাৰ খকুৱা ভাইটিকেইটা দেই এইকেইটা কিমান সৰহ ভাত খাই চব কৌশিক কিহৰ লগত খানাটো গাহৰি লগত খাই আছো গাহৰি আশিষ কেনেকুৱা আছে খানা গাহৰি ভাল বনিছে তোমাৰ গাহৰি ভাল বনিছে না তাকে বোলো কি হয় কিমানখিনি হয় যিখিনি ভালে কুশলে গুচি গ'ল আৰু বৰষুণ চৰষুণ নিদিয়াকে তাকে খাই আছো আৰু আপুনি বহক ঠিক আছে খানা বঢ়িয়া আছে না পৰেছে পুৰা খায় কিন্তু চব ভাত চব বহুত দবল